তো নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আৰু মোৰ বন্ধুৰ সৈতে আমি গৈ আছোঁ নলবাৰী মানে বেলচৰলৈকে গৈ আছোঁ। তাত মানে আজি পূজা চাম আৰু চ' এয়া ৰাণী চক পালোঁ। ৰাণী চকত আহিলে এজন বন্ধু নাম ত্ৰিদীপ, তো তাকো গাড়ীত লৈ ল'লোঁ, দৌৰি আহিছে বেচেৰাই। তাৰপিছত আমি সোমালোঁ তেল ডিপুত গাড়ীখনক খুৱাই ল'লোঁ, তো আৰম্ভ কৰি দিলোঁ গাইজ। নলবাৰী আৰু 56 কিলোমিটাৰ আছে, তো চাই থাকক ৰাইজ। বুজালে বুজিবি জানো তোক কিমান ভাল পাওঁ, মোৰ ভাগৰতে প্ৰেমৰ আমি ভালে কুশলে বেলচৰ আহি পালোঁ। তো সকলোৱে মানে নামি পেলাই কোনোবাই ফ্ৰেছ হৈ আছে, কোনোবাই চেলফি লৈ আছে, তো এনেকৈ আমি আগবাঢ়ি গ'লোঁ। হঠাৎ নামৰ কেবিনখনো দেখিলোঁ।
আমাৰ খোৱা লোৱা সকলোখিনি হৈ গ'ল তাৰপিছত আমি সোমালোঁ গুৱাহাটী ধাৰাপুৰত কাশবন দুলছে যে শাড়ি কবে ঢাক দেবে ডাক দিন গুনছে যে তারি শিউলি মাখা গল্প আগমনীর সুর তোমার টুলির গন্ধ ছড়ালো বলো বলো দুগ্গায়